মীরা যেন দেব আজি বহুদিনৰ পৰা আপোনাক এষাৰ কথা সুধো বুলি সুধিব পৰা নাই বাইদেউ যদি আপুনি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত পঢ়ি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা সেই দুষ্ট ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিমাকাৰ ৰাক্ষসনী বিলাকে মোক অহৰ্নিশে পহৰা দি আছিল তাৰ মুখলৈ মই ভালদৰে চোৱাই নাছিলো উৰ্মিলা বাইদেউ উৰ্মিলা মোক বেয়া নাপাব বাইদেউ কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে বাইদেউ আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ অংকন কৰক নহয় উৰ্মিলা সেই ৰাৱণ দেখাত কেনে আছে মোৰ মনত নাই উৰ্মিলা বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰেনে বাইদেউ বাৰু ৰবা তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ প্রতিশোধ
উৰ্মিলা 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 হঠাৎ যে উৰ্মিলা গুচি গ'ল উৰ্মিলা 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 জানকী জানক জানকী জানকী জানক দেখেন প্রতিব্রতা নারী আজি নেত্রা যায় রাবণর প্রতিচ্ছবির ওপৰত তেন্তে ৰাজ্যত শুনি থকা মই লোকনিন্দাৰ কথা মিছা নহয় কিন্তু কিন্তু কেনেকৈ সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য জানকী তুমি মই বহুত বৰ হ'লো নেকি কোনোবাই দেখালে কি হৈছে উৰ্মিলা উৰ্মিলা